everyone, welcome back to my channel. আপোনালোকক সকলোকে কৃষ্ণ জন্মাষ্টমীৰ বহুত শুভেচ্ছা থাকিল। আজি যেহেতু কৃষ্ণ জন্মাষ্টমী আৰু গোটেই ভাৰতবৰ্ষতে জন্মাষ্টমী পালন কৰিছে, কবাত মন্দিৰত, কবাত নামঘৰত। তো আপোনালোকে মোৰ ড্ৰেছটো চাই গম পাইছে যে মই ক'ত যাবলৈ ওলাইছো। নিশ্চয় মই নামঘৰ যাবলৈ ওলাইছো আৰু নামঘৰত গৈ এতিয়া আমাৰ ভাগৱত ভ্ৰমণ আছে। তো ভাগৱত ভ্ৰমণ কৰিবলৈ আমি যাম। তো আমাৰ ভাগৱত ভ্ৰমণ কৰি অহাৰ পাছত আমাৰ নামঘৰৰ দৃশ্য কেনেকৈ থাকে, আমি কেনেকৈ জন্মাষ্টমী পালন কৰোঁ, তো আপোনালোকক সকলোকে দেখাই যাম। তো বলক চাওঁ তেন্তে। তাৰ আগতে জন্মাষ্টমীৰ আগদিনা কি কৰিলোঁ তাকে অলপ দেখাওঁ। এয়া ভাগৱত ভ্ৰমণৰ ৰথ, যিটো কালিৰ কাৰণে প্ৰস্তুত কৰিছে। নামঘৰখনত সজাবলৈ আমি ৰং কাগজ কাটিছোঁ। এয়া আমাৰ নামঘৰৰ মণিকূট। গেটৰ ওপৰত লগাবলৈ বাঁহেৰে নাও সাজিছে। আইগৰাকীসকল পকা মিঠৈ মানে লাডু বনাবলৈ গুড়ি তৈয়াৰ কৰিছে। ইফালে পকা মিঠৈত দিবলৈ আইগৰাকীসকল গুড় কাটিছে। আজি জন্মাষ্টমীৰ দিন। গেটৰ ওপৰত লগাবলৈ থাৰ্মকলেৰে লিখি ৰং কৰিছোঁ। তাৰ আগতে মই সাজি কাচি ল'লোঁ, নহ'লে পাছত পলম হ'ব পাৰে। এয়া জন্মাষ্টমীৰ থাৰ্মকলত লিখিছোঁ, তো এতিয়ালৈকে বৰ্তমান লগা হোৱা নাই। তো লগাবলৈ যাবলৈ গৈছোঁ, ভাঙিয়ে থাকিলে আঠাই লগাব লাগিব। তো সৌৱা দেখিছে আমাৰ গাঁৱৰ নামঘৰ, সৰু নামঘৰ। তো আমি তালৈকে এতিয়া গৈ আছোঁ আৰু এতিয়া অলপ দেৰি খন্তেক পাছতে ভাগৱত ভ্ৰমণৰ কাৰণে আমি ওলাই যাম। তো আমি ক'ত ক'ত যাম ভাগৱত ভ্ৰমণৰ কাৰণে আপোনালোকক দেখাম। তো এয়া হ'ল আমাৰ পথালিবামৰ সৰু নামঘৰ। এয়া আমাৰ পথালিবাম নামঘৰ, বহুত পুৰণি নামঘৰ। এইখন নামঘৰ স্থাপিত হৈছিল 1991 চনত। আগতে বাঁহেৰে সজা আছিল। আমাৰ বাগানৰ কোম্পানীয়ে অলপ সহায় কৰি দিয়াত এতিয়া পকী হ'ল। এতিয়া দিহানাম হৈ আছে। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণৰ কাৰণে ওলাব। এয়া আমাৰ শ্ৰীকৃষ্ণৰ সাৰথি কেইজন। এয়া হ'ল আচান দাদা, বিৰু দাদা, ৰাহুল দাদা আৰু শিৱাংকৰ। এয়া আমাৰ শ্ৰীকৃষ্ণৰ সাৰথি। এইফালে দুপৰীয়াৰ আহাৰ বনাইছে, ভাগৱত ভ্ৰমণ কৰি অহাৰ পাছত গ্ৰহণ কৰিবলৈ।
ভাগৱত ভ্ৰমণ কৰিবলৈ ওলালোঁ। ইয়াৰ আনন্দই বেলেগ। প্ৰথমতে আমাৰ গলি দিয়েদি পদযাত্ৰা কৰে, সেয়েহে প্ৰথমে সেৱাভাগী আমিয়ে লওঁ। দোকানে চৰণতে গ'লে বস্ত্ৰলৈ সেৱাভাগী অৰ্পণ কৰিছে। সেই প্ৰভু সেৱাভাগী যি মোৰ মন্দিৰে সেৱাভাগী অৰ্পণ কৰিছে তাৰ আবৰ মনৰ সৎ বাঞ্ছাখিনি প্ৰভু যেন পূৰ্ণ কৰে আৰু আগলৈ তোমাৰ সৎসংগৰ লগত একত্ৰিত হৈ শুদ্ধ হয় তোমাৰ যশগুণ নাম ধৰ্মতে মজি থাকিবৰ কাৰণে প্ৰভুৱে যেন সুমতি সুজ্ঞান সুবুদ্ধি দি কৃপা কৰে। এই প্ৰভু চৰণতে আমাৰ হ'বৰ একান্ত কাতৰ প্ৰাৰ্থনা। কৃষ্ণ হৰি হৰি কমেও 2 কিলোমিটাৰ যোৱা হৈছিল। মোৰ নামঘৰৰ কাম অলপ বাকী থাকি যোৱাত মই আধাতে পালোঁ। অৱশেষত নামঘৰ আহি পালোহি। সৰু আইগৰাকী কিজনী
ঘূৰি অহা ভকতসকলক চৰণ ধুৱাইছে। ইয়াক লৈ এটি নাম আছে, আপোনালোকক অলপ গাই শুনাইছোঁ। ভকতক মাতিবা, আদৰি আনিবা, আদৰি পাৰিবা ধৰা, পদূলিৰ মুখতে চৰণ ধুৱাই ল'বা, এ হ'ব ভকতৰ সেৱা। তাৰ পাছতে দুপৰীয়াৰ আহাৰ। খিচুড়ি টাইম। কি খা খাই খা থান येलो येलो दिस इज येलो भात प्राइस हाय रामारा तला আমাৰ এইফালে ডাঙৰ বাপসকল খানা খাই আছে। ফটো মাৰিছো দেই। এইফালে চাওক जेट आषाढ़ है ना। এয়া ৰাতিৰ দৃশ্য, সকলোৱে নাম গাই আছে। খন্তেক সময় পাত ভাগি কৰি পুৰা 12টা বজাত লাইট অফ কৰি কৃষ্ণ জন্ম হোৱাত বৰতাল বজায় আৰু অ হৰি অ ৰাম বুলি ধ্বনি দিয়ে। তাৰ পাছতে প্ৰসাদ বিতৰণ। প্ৰসাদ খোৱাৰ পাছতে লাহে লাহে সকলো ঘৰ উভতি যায়। আজি ভগৱানৰ ওচৰত সকলোৱে কিবা নহয় কিবাক লৈ নিশ্চয় প্ৰাৰ্থনা কৰিছে। ভগৱানে যাতে সকলোৰে মনোকামনা পূৰ্ণ কৰক। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। শুভৰাত্ৰি লগতে সুপ্ৰভাত।